দূৰৰ পৰা পাহাৰ দেখিবলৈ বৰ ধুনীয়া, কিন্তু ওচৰত গ'লেহে গম পাবি কেনেকুৱা। মানে ময়ো তোমাক ভাল পাওঁ। ইমানে যদি ভাল পোৱাৰ ওপৰত বিশ্বাস আছিল, কিয় দেউতাই মা আৰু মোক এৰি থৈ গৈছিল? দেউতাইও মাক এৰিছিল, কি ঠিক কাইলৈ থাকা নে নাথাকা। সম্পৰ্ক এনেকৈ হ'লে কেনেকৈ থাকিব? আজিৰ পৰা আমাৰ সম্পৰ্কটো ইয়াতেই শেষ কৰা ভাল হ'ব। কি? এটা বছৰেই হ'ল হৃদয়ত লৈ ফুৰা আঘাতৰ টুকুৰাটো। মই জানো অঞ্জলি, ভুল মোৰেই আছিল। জীৱনৰ সময়বোৰ আকৌ থমকি ৰ'ল। না আগুৱাই যাব পাৰোঁ, না পিছুৱাই আহিব পাৰোঁ। কিছুমান সম্পৰ্ক এনেকৈ আমাৰ কপালত আধৰুৱা হৈ থাকে, কিন্তু কিছুমান স্মৃতি আকাশৰ দৰে সদায় নীলা হৈ থাকে। এক বছৰ 400 কিলোমিটাৰ অতিক্ৰম কৰি মই বুজি উঠিছোঁ যে অঞ্জলিৰ অবিহনে মোৰ জীৱন আধৰুৱা। ইমানখিনি হোৱাৰ পিছত আৰু তোৰ কাষৰ কোনোবা ছোৱালী উভতি আহিব? উভতি আহিব? দাদা চাহ এটা দিবচোন। বাইদেউ জিকা আধা কেজি দিব, আধা কেজি দিলেই হ'ব দিয়ক, বেছিকৈ নালাগে। এবছৰ পাছত অঞ্জলিক আদিত্যই দেখা পায় আৰু সি হঠাৎ আৱেগিক হৈ পৰে, আৰু তাৰ পৰা সি লাহে লাহে আঁতৰি যায়। মোক কিয় এনেকৈ ৰাখিছ ঘেৰাও কৰি কিনে? মই কি কৰিছোঁ তহঁতৰ? মোক যাব দে ইয়াৰ পৰা, প্লিজ মোক যাব দে না। তহঁতে কিয় এনেকৈ ৰাখিছ ইয়াতে? প্লিজ প্লিজ কৈছোঁ, মোক যাব দে না প্লিজ। মই নাথাকো বুলি কৈছো নে নাই? ইয়াতে খুলি দে, মোক খুলি দে। তোক ইয়াত বান্ধি থৈ দিয়া কাৰণ আছে। তোক আন দেশলৈ এক্সপৰ্ট কৰা হ'ব। তোক বজাৰত বেপাৰ কৰা হ'ব। কি? জগ্গু ছোৱালী এক্সপৰ্ট কৰা মাফিয়া ডন।
এক্সপৰ্টৰ খবৰ পাই সি যেন বলিয়া হৈ পৰিছিল। তাইৰ সন্ধান পাই সি উধাটো খাই তালৈ গ'ল। কিন্তু তাইক উদ্ধাৰ কৰিবলৈ গৈ সি নিজে তাতে বন্দী হ'বলগীয়া হ'ল। দাদা, আদিত্যৰ খবৰ পাইছিলোঁ। যিখন গাড়ীত অঞ্জলিক এক্সপৰ্ট কৰা হৈছে 1 ঘণ্টা আগতে সেইখন গাড়ীয়েদি আদিত্যকো এক্সপৰ্ট কৰিছে। প্ৰিয়ম আৰু বিশাল, গাঁৱত মোৰ মায়ে মোৰ আৰু ভাইটিৰ কাৰণে অপেক্ষা কৰিছে। পাৰ যদি সেইখন ঘৰলৈ এবাৰ আহিবি। ভাইটি, তহঁতে এতিয়া ঘৰলৈ গৈ থাক। নাই দাদা, তোমাৰ লগত আমিও যাম। নাই ভাইটি, এইখন যুদ্ধ মোৰ আৰু এইখন যুদ্ধ ময়ে কৰিম। দাদা, সৰুৰে পৰা ইমান দিনে বন্ধুত্বহে মানি আহিছিলোঁ, কিন্তু এতিয়া প্ৰমাণ কৰি দেখাম বন্ধুত্ব কি। ভাইজান, কি আমাক ড্ৰাগছৰ ব্যৱসায় বন্ধ কৰিছে? কি চাইছ মোহাৰি পেলা? সি যেতিয়া আহিব নহয়, এটা শেষ কৰি পেলাব তহঁতক। প্লিজ আদিত্যক যাব দিয়া না, প্লিজ। দৰকাৰ পৰিলে মোক যদি কিবা কৰিব আছে তেনেহ'লে কৰা, তাক যাব দিয়া, তাক নামাৰিবা আৰু নামাৰিবা আৰু তাক আৰু একো নকৰিবা। যি কৰিব লগা আছে মোক কৰাই ইয়াতে। কোন? পুলিচক তো খবৰ দিয়া নাই? মোৰ ভাইটিক ভালে ভালে এৰি দে, নহ'লে কিন্তু কথা বেয়া। ঐ, কি চাইছ? এৰি দে তাক। কিন্তু বছ, কি কিন্তু? যেতিয়া পুলিচকে যাব আমি সকলোবোৰ বুজিম। আদিত্যৰ ককায়েকে সিহঁত দুয়োজনকে সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল আৰু সিহঁতৰ জীৱন ৰক্ষা কৰে। আৰু মাক বাপেকে ইহঁতক সৰুৰ পৰা ডাঙৰ দীঘল কৰিব চেষ্টা কৰে। আৰু তহঁতে কি কৰ জান? তহঁতে দেহ ব্যৱসায় কৰিবলৈ ধৰিছ। আৰু মই নাজানো ইহঁতৰ মাক বাপেক আছেনে নাই। আৰু আজিৰ পৰা এই মুহূৰ্ততে মই সিহঁতৰ ককায়েক। ঐ, কি চাইছ? মাৰ ইয়াক। বাবা, এটা বাচ্চা থকাৰ পিছতো তোৰ এপাপ ওলোৱা নাই ন? আজিৰ পৰা যদি ভৱিষ্যতে এনেকুৱা কামত লিপ্ত হ, তোক জিন্দা লাশ বনাই দিম। মই মোৰ সন্তানৰ মূৰত ধৰি শপত খাইছোঁ, আজিৰ পৰা এনেকুৱা ভুল কেতিয়াও নকৰোঁ। আদিত্যৰ ককায়েকে এক্সপৰ্ট হোৱাৰ পৰা হাজাৰ হাজাৰ ছোৱালী জীৱন ৰক্ষা কৰি নতুনকৈ জীৱন গঢ়াৰ সুযোগ দিছিলে। আপুনিতো জানেই আদিত্য আৰু অঞ্জলিৰ সম্পৰ্কটোৰ বিষয়ে
সম্পৰ্কটো নাম দিবলৈ আমি তাৰ বিষয়ে আলোচনা কৰিম বুলিহে আহিছোঁ। মাইনা মাইনা পানী আনাচোন। গৈছো পৰা। আপোনালোকে যি ভাল পায় তাকে কৰক। ময়ো মোৰ ছোৱালীজনী সুখত থাকক বা মাক দেউতাকে সেয়াই বিচাৰে। এই আমাৰ পানী আনিছো। আপোনালোকে বহক, মই চাহৰ ব্যৱস্থা কৰোঁ। হা মাইনা মাইনা কৰি দিওঁ। অহা বহাগ মাহৰ 7 তাৰিখৰ দিনটোৱে ভাল আছিল নিশ্চয়। যদি আপোনালোকৰ আপত্তি নাই তেতিয়াহ'লে আমি সেই তাৰিখৰ দিনটোতে আগবাঢ়ো, নে কি কয়? অঞ্জলি, তুমি অলপ বহাচোন। তোমাক মই আজি এটা গুৰুত্বপূৰ্ণ কথা কওঁ। আদিত্য মোৰ সৰু ভাই, গতিকে মই তাক সৰুৰ পৰা যেনেকৈ ডাঙৰ দীঘল কৰিছোঁ, তুমি নিশ্চয় জানাই তাৰ সৰুকালিৰ পৰিস্থিতিটোৰ কাৰণে সি আগবাঢ়িব পৰা নাছিল। তুমি এতিয়া কি ভাবা? সম্পৰ্কটো আগবঢ়াই নিয়াৰ কথা ভাবিবানে? হয় দাদা, মই জানো তাৰ সৰুকালৰ যোনটো পৰিস্থিতি আছিল সেই পৰিস্থিতিটোৰ বাবেই সি মোকো ভাল পায়। সেইটো কোৱা নাই যে সি আগবাঢ়িব বিচৰা নাছিল। সি মোকো ভাল পায়, ময়ো তাক ভাল পাওঁ। কিন্তু এতিয়া কথাটো হ'ল কি, মোৰ যদি মা দেউতাই সন্মতি দিয়ে তেনেহ'লে আৰু যদি আপোনালোকেও ভাল দেখে তেনেহ'লে মই তাৰ লগত আগবাঢ়িবলৈ কোনো ধৰণৰ অসুবিধা নাই। সেই মুহূৰ্তৰ পৰাই মোৰ ভাইটি আৰু অঞ্জলিৰ জীৱন এক হৈ আগবাঢ়িল। তুমি মোৰ হোৱা আৱেগিক কাহিনীটো আপোনালোকে দ্বিতীয় খণ্ড চালে। প্ৰথম খণ্ডত যেনেকৈ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট কৰিছিল আপোনালোকে, ঠিক তেনেদৰে দ্বিতীয় খণ্ড চাই যাতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলো কৰে, সেয়ে আমি অনুৰোধ জনাইছোঁ। আৰু আপোনালোকে প্ৰথম খণ্ড বহুত মৰমেৰে আঁকোৱালি ল'লে আৰু আমাৰ ভালো লাগিছে আপোনালোকে যিধৰণে আমাক উৎসাহ উদ্দীপনা দিছে। ঠিক তেনেদৰে আমাৰ ছেকেণ্ড খণ্ডটোও যাতে আপোনালোকে মৰমেৰে চাই আৰু মৰমেৰে যাতে আঁকোৱালি লয় আৰু আমাৰ যদি ক'ৰবাত কিবা ভুল হৈছে তেনেহ'লে সেইবিলাক যাতে আপোনালোকে আমাক আঙুলিয়াই দিয়ে কমেণ্টত, তাকে আপোনালোকক অনুৰোধ কৰিছোঁ। আৰু এনেদৰে আমাক উৎসাহ উদ্দীপনা দি থাকিব আৰু কাহিনীবিলাক যাতে আমি আগুৱাই নিব পাৰোঁ, আপোনালোকৰ আগত যাতে আমি দেখুৱাব পাৰোঁ তাৰ বাবে। অসমবাসীলৈ মই মৰম যাচিলোঁ, অসমৰে সন্তান হৈ ৰচনা ৰচিলোঁ, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম।